अयोध्यायाव गोदानै लुनाय राम मन्दिराव 22 जानुवारि समबारखालि श्रीरामनि मुसुखाखौ फज'बाय। 500 बोसोरनि उनाव श्रीरामनि मुसुखा फज'नाय सानखालि हादोरनि खना खनला मोनसे रंजाखांनायनि दोहौ जालाङो। बेबादिनो क'क्राझारनि माखासे ओनसोलफोराव श्रीरामनि मुसुखा फज'नाय सानखौ लोब्बा लानानै हानजा सुरनाय, फुजा, जयग' आहुति होनाय जालाङो। मख'जाथाव बाथ्रानि फकिराग्राम ओनसोलनि गोबां रायजो राजाफोरा हानजा सुरनाय हाबाफारि लायो आरो फकिराग्रामनि हनुमान मन्दिरावबो धोरोमारि मोनसे हाबाफारि जालाङो। गुबुन फारसेथिं शक्ति आश्रमनि शिव मन्दिर सेरावबो श्रीरामनि मुङाव फुजा खालामनायजों लोगोसे अयोध्यायाव श्रीरामनि मुसुखा फज'नाय भिडिअखौ प्रोजेक्टरनि जोहै रायजोफोरनो दिन्थियो। आज क्या क्या कार्यक्रम किया गया आपका मंदिर? प्रातःकाल संकटमोचन हनुमान मंदिर में प्रातःकाल पूजन पाठ हुआ। उसके बाद में श्री राम नाम का 1.25 लाख जप खाता पर लिखा गया, जो अयोध्या में जाएगा। सरजू जी में विसर्जन होगा। सभी भक्तगण की कृपा के लिए, सभी भक्तगण सुख शांति के लिए, श्री राम लला की जन्म उत्सव पर सभी भक्तजनों की कृपा के लिए यज्ञ आरंभ भंडारा का आयोजन भी किया गया है। सार्वजनिक भंडारा सभी भक्तजनों के लिए सेवा एवं जो हमें अतिथि थे आज के कौन अतिथि वो भी आए हुए हैं, सबका सेवा हुआ। ठीक है ना। भक्तगण सब राम नाम लिख रहे हैं। सभी भक्तगण के वो मंत्र जो लिख रहे हैं सभी का 5 लाख से अधिक। ठीक है ना। जितना अधिक से अधिक हो सके उतना शाम को भंडारे का नहीं तो फिर से सर्वप्रथम मैं जय श्री राम। जय श्री राम। আজি 500 বছর পিছত আমার প্রভু শ্রী রামচন্দ্র প্রতিষ্ঠা প্রাণ প্রতিষ্ঠা অযোধ্যা উপলক্ষে আমরা শক্তি আশ্রম শিব মন্দির প্রাঙ্গণত এটা এই প্রাণ প্রতিষ্ঠা উপলক্ষে যজ্ঞ অনুষ্ঠান এটা পাতিছোঁ আৰু আজি আমি সমূহ ৰাইজ বহুত সুখী। আমি আজি 500 বছর ধরে আমার প্রভু রামলালার আজি যি প্রাণ প্রতিষ্ঠা হল, আমি মুখেৰে ভাষাৰে আমি বুজাব নোৱাৰোঁ। আমাৰ আজি অন্তৰত ইমান উৎফুল্লিত কি আমি ভাষাৰে এইবোৰ ক'ব নোৱাৰোঁ। আজি আমি সমূহ ৰাইজ আজি আমি প্রভু রামলালার প্রাণ প্রতিষ্ঠা আজি আমার দিনচৰা খাদ্য ৰাতিপুৱা শ্ৰীৰামচন্দ্ৰ প্ৰভুৰ চৰণত বন্তি প্ৰজ্বলন হ'ল। তাৰপিছত গণপতি আমাৰ পূজা চলি আছে আৰু লগতে আমাৰ যজ্ঞ হ'ল। নাম কীৰ্তন চলি আছে। নাম কীৰ্তনৰ পিছত প্ৰসাদ বিতৰণ হ'ব। আকৌ সন্ধিয়া 5টা বজাত আকৌ বন্তি প্ৰজ্বলন হ'ব। গোটেই দিনটো কাৰ্যকাৰী আজি চলি থাকিব। গণপতি সত্ৰতো হৈছে চলি আছে আমাৰ আজি মোটামুটি ৰাতি 8টালৈকে আমাৰ এইবোৰ চলি থাকিব। আকৌ এবাৰ মই সমূহ ৰাইজৰ তৰফৰ পৰা আপোনালোকক মই ধন্যবাদ দিছোঁ। আপোনালোকক আহিছে। মই সমূহ ৰাইজৰ লগত আজি মই বহুত উৎফুল্লিত যে আমাৰ ভগৱান ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল। মেছেজে সকলে বন্তি প্ৰজ্বলন কৰক, কাৰণ এতিয়ালৈকেতো আমি কাল্পনিক হিচাপে চলি আছিলোঁ, কিন্তু আজি বাস্তৱত পৰিণত হ'ল। আমাৰ আজি ৰামলালাই আজি গৃহ পালে। আজিহে আমি ভাবি ল'ম যে আজিৰ পৰা আজিৰ দিনটোহে আমাৰ আচল দিন। আজি আমি সমূহ ৰাইজক মই এইকাৰণে অনুগ্ৰহ কৰি মানে এইটো সন্দেহ দিয়া হৈছিল যে আমি আজি আকৌ নতুনকৈ দীপাৱলী কৰিম, ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰিম আৰু পতাকা ফুটাম, অলপ আনন্দ ফূৰ্তি কৰিম। সকলোকে জয় শ্ৰীৰাম। সৰ্বপ্ৰথম আমি আমাৰ ফকিৰাগ্ৰাম সকলো ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আজি প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ফকিৰাগ্ৰামৰ সকলো জনসাধাৰণ একলগে এক হৈ প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ নামত এখন শোভাযাত্ৰা উলিয়াইছে। তাৰ কাৰণে সকলো ৰাইজলৈ আমাৰ তৰফৰ পৰা, ৰাইজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ নিজকে এজন সনাতনী বুলি ধন্য বুলি ভাবিছোঁ, কাৰণ এই প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ সেই জন্মস্থান আমি বই পুস্তকতে পাইছিলোঁ, কিন্তু আজি সঁচাসঁচিকৈ আমি এই ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত ৰাম মন্দিৰ বনাবলৈ পাই আমি নিজকে সুখী আৰু এই
নিজৰ জীৱনটো ধন্য বুলি ভাবিছোঁ কিয়নো আমাৰ মৰ্যাদা পুৰুষোত্তম আমাৰ সনাতনী হিন্দুসকলৰ মৰ্যাদা পুৰুষোত্তম প্ৰভু শ্ৰী ৰামচন্দ্ৰ তেওঁক আজি আমাৰ সনাতনী হিন্দুসকলে যে তেওঁৰ জাগাত মন্দিৰ বনাই আজি সনাতনী হিন্দুসকলে আজি নিজকে ধন্য বুলি গৌৰৱ অনুভৱ কৰিছোঁ। আজি কি প্ৰগ্ৰাম আজি আমি আমাৰ এই অনুষ্ঠানটো আমাৰ এই অষ্টপহৰস্থলীত সকলো ৰাইজে মিলি আমি ইয়াত প্ৰথমতে আমি যজ্ঞ অনুষ্ঠান, তাৰপিছত আমাৰ শোভাযাত্ৰা, আমাৰ গংগা নিমন্ত্ৰণ, তাৰপিছত আমাৰ ৰামায়ণ পাঠ আছে আৰু সন্ধিয়া আমি সকলো ৰাইজক আজি ইয়াৰ পৰা গৈ সকলো ৰাইজক আমি আহ্বান জনাইছোঁ যে মানে আমাৰ আজিৰ দিনত সকলো ঘৰতে দীপাৱলী হ'ব লাগে। তাৰ কাৰণে সকলো ৰাইজলৈ মই আহ্বান জনাইছোঁ যাতে বন্তি প্ৰজ্বলন কৰি দীপাৱলী মানাবলৈ আমাৰ ৰাইজৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আজিৰ উপভোগখনত গোটেই ভাৰতবৰ্ষক গোটেই সনাতনী তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গোটেই ভাৰতবৰ্ষত যি সনাতন ধৰ্মাৱলম্বী লোকসকল আছে তেখেতসকলে যি তেখেতসকলৰ 500 বছৰীয়া মানে আন্দোলনৰ পিছত ৰামৰ যি ন্যায় পালে সেই নামৰ আজি প্ৰাণ প্ৰতিষ্ঠা দিন আৰু যোৱাকালিও আমি কিছুমান প্ৰগ্ৰাম কৰিছিলোঁ। আজি প্ৰাণ প্ৰতিষ্ঠা দিনত সমূহ বিশ্ব আৰু আমাৰ সনাতনী যিখিনি লোক আছে সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই ৰাম ৰাজ্যৰ যি আমাৰ পৰিকল্পনা আছিল, আমাৰ যি পূৰ্বসকলক আজি সেই যিটো ব্যৱস্থা সুনিশ্চিত হ'ল বুলি মই ভাবোঁ আৰু এনেকৈ যাতে আমি গোটেই বিশ্বত আমাৰ সনাতনৰ যি ধাৰা, সনাতনৰ যি মহত্ব আমি ন্যায় প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে মই সকলো সনাতনী ভাইসকলক মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল আৰু তেখেতসকলে যাতে এইখিনি কাম সুচাৰুৰূপে কৰিব পাৰে তাৰ কাৰণে আমি প্ৰচেষ্টা ল'ব লাগিব। কাৰণ খালি ন্যায়টো এনেকৈ নহ'ব যে আমি ৰাম ৰাজ্যৰ যি পৰিকল্পনা কৰিছোঁ তেনেকুৱা ধৰণৰ যাতে হয়, সেইকাৰণে মই আজি এই উৎসৱৰ দিনত তেখেতসকলে উৎসৱ পালন কৰোঁ আৰু সকলোৰে যাতে মংগল হয় সেইটো মই কামনা কৰিছোঁ। আজি আপুনি কিমানখন কাৰ্যসূচীত অংশ লৈছে? মই অলৰেডি ফকীৰা গ্ৰামত আমাৰ এটা কাৰ্যক্ৰম হৈ আছে, আজি ইয়াতে আছে আৰু শক্তি আশ্ৰম, তাৰপিছত আমি চিঠিলা যাম, তাৰপিছত তুলসী বিল, এনেকৈ ভালেকেইটা আমাৰ গোটেই সমষ্টিত গোটেই জেগাতে ভোটগাঁৱৰ পৰা আৰম্ভ কৰি প্ৰত্যেক গাঁৱে ভূঞে সৰু সুৰা ডাঙৰ এনেকুৱা প্ৰগ্ৰাম হৈ আছে। তাৰে ভিতৰত মানে 4-5টা ডাঙৰ আমাৰ আছে, ফকীৰা গ্ৰাম, শক্তি আশ্ৰম, তাৰপিছত চিঠিলা, আমাৰ তুলসী বিল আৰু ভোটগাঁও। তো মই অলৰেডি দুটাত আহিছোঁ। ইয়াৰ পৰা মই চিঠিলা যাম, চিঠিলাৰ পৰা তুলসী বিল। তো যোৱাকালিও আমি বিভিন্ন ধৰণৰ ৰেলী মই গোসাইগাঁৱতো কৰিছিলোঁ। গোসাইগাঁৱত খুব ভব্যভাৱে আমাৰ মানে এই ৰেলী হৈছিল আৰু জনসাধাৰণৰ খুব উৎসাহ আৰু খুব আনন্দৰে নিজৰ ইষ্ট দেৱতাক পাই খুব আনন্দিত হৈছে। এই জয় মই যাতে বাৰকৰাৰ থাকে সেইটো মোৰ কামনা থাকে। হ'ব।